এবছৰ দুবছৰকৈ সম্পূৰ্ণ 100 বছৰ হ'ল। 1924 চনতে আৰম্ভ কৰা বোৰ্কা অৰ্থাৎ আমাৰ গাঁৱৰ দুৰ্গা পূজা শতবৰ্ষ গৰকিলে। আয়োজন পিছে ঠেৰ চলিছিল। মহালয়াৰ পৰা আৰম্ভ কৰি 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছিল দুৰ্গা পূজা ভাগ। জন্মৰে পৰা দেখি অহা দুৰ্গা পূজা, ইমান সুন্দৰ আয়োজন, মানুহ কেৱল চাৰিওফালে মানুহেৰে ভৰ্তি। এই পূজাখনিৰ লগত ওতপ্ৰোতভাৱে জড়িত আমি। নিজ গাঁও অৰ্থাৎ আমাৰ গাঁৱৰ দুৰ্গা পূজা, তাতে আৰু শতবাৰ্ষিকী, এয়াও কম গৌৰৱ নে? এইবেলি বোৰ্কাৰ দুৰ্গা পূজাৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ৰাম মন্দিৰ। অযোধ্যাত থকা ৰাম মন্দিৰৰ আৰ্হিত বনোৱা হৈছিল মূল তোৰণখনি। উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা ৰাম মন্দিৰ দৰ্শন কৰিব পাৰিলেও বা নোৱাৰিলেও বোৰ্কাৰ ৰাম মন্দিৰত এখন ফটো তোলাৰ হাবিয়াস কোনো গুণে কম নাছিল ভক্তবৃন্দৰ। এয়া মহাসপ্তমীৰ নিশাৰ পৰিৱেশ। এনেদৰে মা দেৱী দুৰ্গাক দৰ্শন কৰাৰ পিছত নিজৰ লগতে সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা জনাই মাহ প্ৰসাদ খাবৰ বাবে এনেদৰে থিয় হ'লোঁ। পূজা মণ্ডপৰ দক্ষিণ দিশত আছিল এটা সুন্দৰ আৰ্ট গেলাৰী। ওচৰৰ কণ সৰু সৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাতেৰে অংকন কৰা হৈছিল কিছুমান সুন্দৰ চিত্ৰ। অযোধ্যাৰ ৰাম মন্দিৰ, দুৰ্গা দেৱীক আদি কৰি নিৰ্দিষ্ট থিমেৰে নিৰ্মাণ কৰা হৈছিল এই ছবিবোৰ। কণ সৰু সৰু ল'ৰা-ছোৱালীৰ এনেদৰে অংকন প্ৰণালী উপস্থাপন কৰাৰ বাবে আয়োজক মণ্ডলীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমান সুন্দৰভাৱে অংকন কৰা ছবিকেইখনৰ আপোনাৰ কোনখন ভাল লাগিছে তলতে এটা কমেণ্ট কৰি জনাব পাৰে। আৰ্ট গেলাৰীৰ ওচৰতে লাগি আছিল অতিথি গৃহ। তাতে এভুমুকি মাৰি আমি আহিলোঁ চাহ খোৱা স্থানলৈ। এই যে চাহৰ লগত পিঠা লাড়ুবোৰ দিছে, এইবোৰ কোনো বাহিৰৰ পৰা বনাই অনা পিঠা লাড়ু নহয়। গাঁওখনত কেইবাটাও চুবুৰীয়া বসবাস কৰে আৰু প্ৰতিটো চুবুৰীৰ মহিলাসকলে নিজ হাতে বনাই পূজাৰ বাবে আগবঢ়াইছিল এই পিঠা লাড়ুবোৰ। পূজা মণ্ডপৰ ঠিক উত্তৰ দিশে এনেদৰে ৰখা হৈছিল ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্তিসমূহ। এইফালে দেখুৱাই থকা হৈছিল আগতীয়াকৈ হৈ যোৱা অনুষ্ঠানসমূহৰ কিছু দৃশ্যাংশ। এনেদৰে ইফাল সিফাল কৰি কিবা অলপ খাই মেলি আমি উপস্থিত হ'লোঁ মেলালৈ। চকৰি, চেৰেকী, ট্ৰেইন, নাম নজনা বহুতো খেলেই চলি আছিল তাত। এনেদৰে চাই নিজে অলপ এক্সপিৰিয়েঞ্চ লওঁ বুলি এই গাড়ীখনতে উঠিলোঁ। গাড়ীখনৰ নাম অৱশ্যে মই নাজানো। যি হিচাপত ঘূৰাই একেবাৰে সুৰৰ ঘাই দেখুৱাই আনিছে। ইয়াক পিছে আমি নাম দিছোঁ পগলা গাড়ী। এনেদৰে কিছু আনন্দ ফূৰ্তি উল্লাসৰ মাজেৰে আমি ঘৰমুৱা হ'লোঁ। আজি মহাষ্টমী। ৰাতিপুৱাতে গা পা ধুই সাজি কাচি ওলালগৈ। গোটেই দিনটো পূজাস্থলীতে থাকি ইফালে সিফালে ঘূৰি দুপৰীয়া ৰাজহুৱা সেৱালৈ ভোগ গ্ৰহণ কৰি ঘৰমুৱা হ'লোঁ। সন্ধিয়ালৈ পিছে পূজাস্থলীলৈ যাবলৈ হয়। এয়া মহাষ্টমী পূজাৰ ৰাতিৰ এক দৃশ্য। কিমানখিনি মানুহ হৈছে আপোনালোকে নিজেই অনুমান কৰক। এনেদৰে 11 মান বজালৈ পূজা চাই ঘৰমুৱা হ'লগৈ। আজি মহানৱমী। খন অনুসৰি আজি দশমীও পৰিছে। দিনতে বাৰ সৈতে এগছি বন্তি লগাওঁ বুলি ওলালোঁ পূজাস্থলীৰে। কিন্তু আমি আহি থকাৰ সেই ঠিক সময়খিনিতে মা দেৱীক বিসৰ্জনৰ বাবে সময় আহিছিল। আমিও একেলগে গ'লোঁ মাক বিসৰ্জনৰ বাবে। অৱশ্যে পূজাৰ মূৰ্তিভাগ অহাকালিলৈ অৰ্থাৎ দশমীৰ দিনাহে বিসৰ্জন দিব। পুনৰ আমি সন্ধিয়ালৈ ওলালোঁ পূজাস্থলীলৈ। দেখিছেই নহয় কিমান মানুহ, একেবাৰে লানি নিচিঙা সোঁত। এনেদৰে মানুহৰ মাজে মাজে আহি আমি আৰতি বৰা কিছু উপভোগ কৰিলোঁ।
পুনৰ আহিলেও মেলালৈ। এই সৰু সৰু পোৱালীকেইটাক চাওকচোন, ইমান ধুনীয়া, কি যে ফূৰ্তি সিহঁতৰ। এইকেইদিনেই ফূৰ্তি কৰা বয়স, ইয়াৰ পিছত আৰু সিহঁতৰ স্কুলৰ টেনশ্যন, হোমৱৰ্কৰ টেনশ্যন, কেৰিয়াৰৰ টেনশ্যন, কত যে কি। এই যে বিয়া, সবাহ, পূজা, এইবোৰ ভাল লগাৰ অন্যতম কাৰণ হৈছে আমি ইয়াতেই মানুহবোৰক লগ পাওঁ। স্কুলীয়া বন্ধু বান্ধৱী, আত্মীয় কুটুম অথবা বহুদিনৰ পৰা নেদেখা মানুহবোৰক এই পূজাতে দেখা পোৱা যায়। বৰ্তমান কোন ক'ত আছে, কি কৰিছে, কোন দেখিবলৈ কেনেকুৱা হৈছে, কোনে কি কাপোৰ পিন্ধিছে, কাৰ লাইফষ্টাইল কেনেকুৱা ধৰণৰ সলনি হৈছে, এই সকলোবিলাক চাব পৰা যায়। আজি দশমী। এনেদৰে দেৱী মাক লগত লৈ সম্পূৰ্ণ গাঁওখন ঘূৰিব। আমিও এই যাত্ৰাৰ সহযাত্ৰী হ'লোঁ। মই মোৰ সমনীয়াৰ সৈতে ফাকু খেলিলোঁ, নাচিলোঁ, গালোঁ, ফূৰ্তি কৰিলোঁ, কিমান যে আনন্দ। এনেদৰে আনন্দ ফূৰ্তি আৰু বিষাদ মনেৰে অহা বছৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দেৱী মাক বিদায় জনালোঁ। তাৰ কিছু সময়ৰ পিছত আমি ৰাওনা হ'লোঁ ৰাৱণ বধ চাবলৈ। এয়া সন্মুখত মঞ্চভাগ। কিছু গীত নাট্য অনুষ্ঠানৰ পিছতে অসমৰ জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰদাই সংগীত পৰিৱেশন কৰিব এই মঞ্চতে। নিৰ্দিষ্ট সময়ত ৰাৱণক ধনুকাৰ মাৰি জ্বলাই দিয়া হ'ল। কিন্তু এয়া কি, সম্পূৰ্ণ ৰাৱণ দেখোন নজ্বলিলে। আমিও বহু সময় ৰাৱণ বধ চালোঁ। সি যি কি নহওক, আমিও কিছু মুহূৰ্তৰ পাছত আচুৰ্য বৰপাত্ৰদাৰ ফাংচন চাই নাচি বাগি ঘৰলৈ উভতিলোঁ।
প্ৰস্তুত কৰিলোঁ, এয়া সময়মত ধৰি ৰখাৰ এক প্ৰচেষ্টাহে। এনেদৰেই সোঁৱৰণিৰ পাতত ৰৈ যাওক আমাৰ শতবাৰ্ষিকী বোৰ্কাৰ দুৰ্গা পূজা। কি ঠিক আগলৈ বা ইমানখিনি আনন্দ কৰিব পাওঁ নে নাপাওঁ।